Friends, hi, good afternoon. আপোনালোকে কেনেকুৱা আছে? বহুত দিনৰ পৰা ব্লগ আপলোড কৰিব পৰা নাই। মোৰ ল'ৰাটোৰ ইনজেকশ্যন লোৱাৰ কাৰণে গাটো মানে এটা ভাল নাছিলে, সেইকাৰণে চ' আপোনালোকে হয়তো ভালেই আছে, সকলোৱে আশা কৰোঁ। সকলোৱে ভাত খালেনে জনাব। ময়ো ভাত বনোৱা হৈ গৈছে, দেখিবলৈ পাইছে চাগে। মোৰ ল'ৰাটো শুই আছে এতিয়া। চ' কেইদিনমান আগত, পৰহিৰ ঘটনা হয়, কেইদিনমান আগতেই এটা গুৱাহাটী মহানগৰী জোকাৰি যোৱা এটা ভয়ংকৰ হত্যাৰ কথা চাগে সকলোৱে শুনিছে। ডিম্পল বুলি ছোৱালীজনী উজান বজাৰৰ হয়। তেওঁৰ বহুতে বেয়াকৈ তেওঁক হত্যা কৰিছে। বহুত দুখ লাগিছে। তেওঁ বহুত সৰু ছোৱালী এজনী, বহুতেই সৰু একচুৱেলি, 14 বছৰীয়া। তেওঁ আমাৰ হিচাপত একোৱে নাজানে, এজনী 14 বছৰীয়া ছোৱালী। আজিকালিৰ দিনতো সকলোৱে চব জনা হৈয়ে যায়। তো ইমানখিনি সৰু ছোৱালীৰ কি ভুল আছিলে? এতিয়া তেওঁৰ মাকে কোৱা মতে সামান্য এটা মোবাইলৰ কাৰণে তেওঁক হত্যা কৰাটো বহুতেই ভুল আছিলে। তেওঁৰ জেঠাইকৰ দাদাজন ড্ৰাগছ এডিক্টেড আছিলে। এইটো ভিডিঅ'ৰ জৰিয়তে এইখিনিয়ে ক'ম, আসাম পুলিচে যাতে গুৱাহাটী বুলি নহয়, গোটেই আসামত ড্ৰাগছটো যাতে বন্ধ কৰে। এই ড্ৰাগছৰ কাৰণে সৰু সৰু মানুহৰ জীৱন শেষ কৰি পেলাইছে, এটা ভাল সংসাৰো বেয়া কৰি পেলাইছে। কাৰণ মই দেখি আহিছোঁ এণ্ড দুখ লাগিছে শুনি। হয়তো এইখিনিয়ে ক'ম। এতিয়া আইনটো আমাৰ হাতত নাই, এতিয়া আইনটো পুলিচে যি কৰে। চ' আসাম পুলিচক এইখিনিয়ে ক'ম, অতি সোনকালে বহুতো ড্ৰাগছ পেডলাৰ ধৰিছে বুলি শুনিছোঁ নিউজত। প্ৰায়ে নিউজত দেখাই থাকে। এইখিনিয়ে ক'ম, গোটেইখিনি যাতে অল আসাম কওক, গোটেইখিনি ভাৰতত যাতে এই ড্ৰাগছ ছাপ্লাইটো যাতে বন্ধ কৰে। কাৰণ এটা নিচাই এটা সৰু ছোৱালীৰ জীৱন শেষ কৰি পেলালে। বহুতো ময়ো একচুৱেলি গুৱাহাটীৰে হয়। চ' উজান বজাৰটো বহুতেই ওচৰত ক'ব গ'লে আমাৰ পৰা। বহুত দুখ লাগিল শুনি। বহুত জলদি যাতে আসাম পুলিচে যাতে এই ড্ৰাগছটো যাতে বন্ধ কৰে। আৰু মই ভিডিঅ'টো তেনেকুৱা কোনোবা ব্যক্তিয়ে চাই আছে, চ' এইখিনিয়ে ক'ম, ড্ৰাগছ নিচাটো চাগে বহুতেই বেয়া। কাৰণ সামান্য এটা মোবাইলৰ কাৰণে যদি এটা ড্ৰাগছ খোৱা ল'ৰাই যদি এজনী সৰু ছোৱালীক যদি হত্যা কৰিব পাৰিছে, তো ড্ৰাগছ খোৱা মানুহ কিমান তললৈ যাব পাৰে, এইখিনি আপোনালোকে একবাৰ ভাবি চাব। এইখিনিয়ে ক'ম, আপোনালোকে সদায় এটা নিচাৰ পিছপিনে পইচা খৰচ কৰাতকৈ এটা ভাল খাদ্যমূল খাওক, কাৰো যাতে ক্ষতি নকৰে। আগতো বহুতো ঘটনা হৈ গৈছে, কিন্তু আজিকালি মানুহবিলাকে এটা ঘটনা দি সিহঁতে কিবা ভাবিছে, সিহঁতেই গম পাব এতিয়া। কাৰণ আজিকালি ল'ৰা ছোৱালী এটা হত্যা কৰাটো সিহঁতে খেলা বুলি ভাবি লৈছে। যেতিয়া মন গৈছে তেতিয়াই সিহঁতে হত্যা কৰিছে। কেইদিনমান আগতো এই নন্দিতা শইকীয়া বুলি এজনী ছোৱালীৰ হত্যা হ'ল। আজি আকৌ আজি পৰহিৰ ঘটনা হয়। চ' ডিম্পল নামৰ ছোৱালীজনীক হত্যা কৰিছে। তেওঁৰ বয়স বহুতেই কম আছিল। বহুত দুখ লাগে এইবিলাক বাতৰি শুনিলে। এইখিনিয়ে ক'ম, সকলোৱে যাতে ভাল শিক্ষা এটা মানুহ, তোমালোকে উজত খোৱাৰ পিছত নেক্সট উজত কিয় খাব খোজা, সেইটোৱে বুজি নাপাওঁ। এতিয়া মানুহক ক'লে আজিকালি কোনেও বুজি নাপায়। কাৰোবাক ক'লে কোনোবাই ক'ব মোৰ পইচা দি খাইছোঁ, মোৰ মন। কিন্তু মন লৈ কথা নহয়। আজি তোমালোকে কৰি আছা তেনেকুৱা কাম, কিন্তু পেৰেণ্টছে পাই আছে শাস্তি। এনেকুৱা কাম নকৰিবা যাতে পেৰেণ্টছেও দুখ পায় এণ্ড তোমালোকৰো ক্ষতি হওক এণ্ড আনৰো ক্ষতি হওক। ভাল পথলৈ যোৱা, বাৰে বাৰে ক'ম, ভাল পথলৈ যোৱা, ভাল পথ বিচাৰিবা, ভাল সংগ বিচাৰিবা, চবেই ভাল বুলিব। কিন্তু তোমালোকৰ কাৰণে হাজাৰজনে কষ্ট পোৱা কাম কেতিয়াও নকৰিবা। আসাম পুলিচক এইখিনিয়ে
ক'ম যাতে অতি সোনকালে এই ড্ৰাগছ নিচাটো যাতে বন্ধ কৰি দিয়ে। কাৰণ গুৱাহাটীত বহুতো ড্ৰাগছ পেডলাৰ ওলাইছে। মই য'ত থাকোঁ তাৰে ওচৰে পাঁজৰে বহুতো তেনেকুৱা হৈছে, কিন্তু সিহঁতে একচুৱেলি ধৰা খাইছে। এইবিলাক নিজৰো সন্তান মানে বেয়া হয়, আনকো আৰু তেনেকুৱা নিচা কৰা ল'ৰা হ'ল সদায় আনক বেয়া কৰিবলৈ চেষ্টা কৰিব। কাৰণ সি ভাবিব আজি মই হয়তো তাক শিকাই দিলে সিও হয়তো মোক খুৱাব, তেনেকুৱা টাইপ ভাবিব। কিন্তু সেইটো কাম নকৰিবা কোনেও, কাৰণ এইটো নিচা বহুতেই বেয়া হয়। মই প্ৰায়ে বাতৰিত পাইছোঁ, মাজতো বহুতেই শুনিলোঁ ড্ৰাগছৰ কাৰণে নিজৰ মাকে মাৰে, দেউতাককে মাৰে, তেনেকুৱা টাইপ ঘটনা। এইবিলাক নকৰিবা। তোমালোকে সদায় নিচা কৰাতকৈ ভাল ফল মূল খাদ্য খোৱা, তোমালোকৰ কামত আহিব। আজি যদি 10 টকা নিচা কৰিছা, সেই 10 টকা গোটাই ৰাখা, ভৱিষ্যতলৈ কামত আহিব। কাৰণ বিপদৰ সময়ত 10 টকা। আমিতো একো ক'ব লগা নাই, অতি সোনকালে যাতে ড্ৰাগছ পেডলাৰবোৰক ধৰে এইখিনিয়ে জনাম। আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ, বহুত গৰম দিছে আৰু আশা কৰোঁ আপোনালোকে ভালেই আছে। মই সৰু সুৰাকৈ ব্লগ কৰি আপলোড কৰিম, সময়ো একচুৱেলি মিলাব নোৱাৰোঁ, ঘৰতো কাম থাকে। বেবী থকা ঘৰতো গম পায়ে আপোনালোকে। আজি ব্লগটো ইয়াতে শেষ কৰোঁ। আসাম পুলিচে যাতে এইবিলাকৰ সিদ্ধান্ত লয় নিচাযুক্ত বস্তুৰ, কাৰণ এজনৰ এই নিচাৰ হেৰিয়ত এজন দুজন নহয়, বহুতৰে হয়তো কাৰোবাৰ সংসাৰ বেয়া হৈছে, কাৰোবাৰ জীৱন শেষ হৈছে, তেনেকুৱা ধৰণৰ। সেইকাৰণে আসাম পুলিচক এইখিনিয়ে জনাম যাতে ড্ৰাগছ নিচাটো যাতে অতি সোনকালে বন্ধ কৰে। নেক্সট ব্লগত লগ পাম। বাই বাই।